হাই অসমবাসীসকল, লাল চাহৰ আগৰ দিনটো শুৰুৱাত কৰিছোঁ। আপোনালোকে কি খাই মৰ্ণিঙত ক'বচোন। তো মই নাস্তা একো বনোৱা নাছিলোঁ, ম'ম' খাম বুলি পোৱালিটো খোৱাৰ কাৰণে আটাৰে ম'ম'টো বনাই ল'লোঁ। ভাল লাগিছে খাই, আপোনালোকে কেতিয়াবা খাই চাবচোন আটা কেনেকুৱা লাগে। মই বিলাহী চাটনি কৰিলোঁ আৰু এনেকুৱা কৰি এদিন খাই চাইছিলোঁ যে ভাল লাগিছিল, সেইটো কাৰণে আকৌ এবাৰ আজি বনালোঁ যে মোৰ ল'ৰাটোকো খুব ভাল লাগে এনেকৈ খাবলৈ। আপোনালোকেও খাই চাব, সোৱাদ লাগে, সোৱাদ নালাগিলেও খাই চাব একবাৰ, ভাল লাগে বাৰু। তাৰ পাছতে মই আৰু বাচন ধুবৰ কাৰণে একো নাছিলে কাৰণে মই আলুৰ বস্তাটোৰে কাটি, আপোনালোকে কৰে নে নকৰে ক'বচোন, যে মই সেইটো কাৰণে আলুৰ বস্তা দি কৰি চালোঁ। আৰু তাৰ পাছতে আজি স্কিন কেয়াৰ কৰিবলৈ মই ল'লোঁ আৰু নাকত অলপ দাগ হৈছিলে কাৰণে লগাই ল'লোঁ কিবা এটা। দিনৰ খানা বনাব ষ্টাৰ্ট কৰিলোঁ, চব্জি বনালোঁ, ফুলকবি আলু কৰি আৰু চজিনা অলপ বনাইছোঁ। তাৰ পাছতে ইভিনিং হোৱাৰ পাছত হাজবেণ্ড লগত গৈছোঁ চেলুন, পোৱালিটোৰ চুলি কাটিব আছিলে, চেলুন গৈ আহিলোঁ। তাৰপিছত ৰাস্তাতে ফাষ্টফুডৰ দোকান আছিলে, ৰাস্তাতে ফাষ্টফুড অলপমান কিনি ল'লোঁ, কিনি লৈ আৰু ঘৰ ঘূৰি আহিলোঁ। আৰু ৰাতিও হৈ গৈছিলে আৰু বেছি খানা চানা নবনাওঁ বুলি সেইটোৱেই আৰু ফাষ্টফুড খাই ৰাতি শুলোঁ। আপোনালোকক ভাল লাগিছিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, এতিয়া সামৰি মাৰি